তো গাইজ গুড মৰ্ণিং। তো ৰাতি আৰু দেখুৱা নহ'ল কাৰণ তেনেকুৱা চিনে আছিলে, শুই বহি কিনে এনে দিছোঁ। বৰ্তমান এনেকুৱা হৈ আছে ট্ৰেইনৰ পৰিৱেশ, একদম ঠাই চাই বহুত কম আছিলে, সেইকাৰণে বহুত অসুবিধা হৈছিলে। ইমান ভিৰ থকাৰ কাৰণে মই ৰাতি ব্লগ বনোৱা নাই। এতিয়া পালোঁ নিউ বঙাইগাঁও, বেছি টাইম নাই ইয়াৰ পৰা গুৱাহাটী যাবলৈ। ব্ৰেকফাষ্ট হৈ আছে মৰ্ণিং এনেকুৱা পৰিৱেশৰ মাজত। যিমান পাৰোঁ চেষ্টা কৰি আছোঁ ভাল বস্তু খাবৰ কাৰণে, কিন্তু ভাল বস্তু পোৱা টান। তো গাইজ আমি পাইছোঁ যোগীঘোপা ষ্টেচন। এইটো পুৱাৰ অসমৰ ভিউ। এয়া ফাইনেলি পঞ্চৰত্ন যোগীঘোপাৰ ওপৰেদি ট্ৰেইনখন পাৰ হৈ আছে। ব্ৰিজৰ দৈৰ্ঘ্য প্ৰায় 2.2 কিলোমিটাৰ। घूमते हैं दिखाते हैं नई नई जगहें, लाइफ के मजे और वो भी बिना झिझके, कभी एडवेंचर कभी। ইয়াতে এটা ঘটনা হৈ গ'ল, মানুহ এজন মানে কি ইমাৰ্জেঞ্চি চেইনটোক টানি দিলে, তো ট্ৰেইনটো ৰখি গ'ল। চাওক মানুহ লগাই চাওক, এইটো টানি দিয়াৰ লগে লগে ইমাৰ্জেঞ্চি তাতে হেৰি হৈ যায়, তাতে নটিচ যায়, এলাৰ্ম বাজে। তো সৌজন মানুহ ধৰিবলৈ গৈছিলে, মানুহজনক পোৱা নাই। মানুহজন ট্ৰেইনটো ৰখাই কিনে নামি কিনে দৌৰি পলাই গ'ল। এনেকুৱাও বেয়া মানুহ হ'ব পাৰে নাই। আৰু যদি চেইনটো বিনা কোনো কাৰণত এনেই প্ৰেছ কৰা হয়, 1000 টকাকৈ ফাইনো লাগিব পাৰে আৰু 1 বছৰ জেলো হ'ব পাৰে। এতিয়া নামিলোঁ, পূৰা ভৰি চৰি একদম বিষাই গৈছে, একদম পিঠি চিঠি। ইমান এটা সুবিধাত অহা নাছিলতো, সেইকাৰণে এতিয়া আকৌ ইয়াৰ পৰা যাব লাগিব জালুকবাৰীলৈ, জালুকবাৰীৰ পৰা চিধা ঘৰ। গাইজ ফাইনেলি ঘৰ আহি পালোঁ। তো গাইজ ভিডিঅ'বিলাক অলপ ডিলে হ'ব পাৰে, এদিন বা দুদিন ডিলে হ'ব পাৰে, কিন্তু এসপ্তাহৰ ভিতৰত এটা হ'লেও ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কলকাতা গৈছিলোঁ, তো ভালকৈ যেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল, সৰু ডাঙৰ যিমান এক্সপিৰিয়েঞ্চ হ'ল, তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুত স্কেম এৰিয়া হয়, মিনিটকৈ মিনি ব্লগ হৈ গ'ল। তো আপোনালোকে চাই থাকিব। আকৌ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'। থেংক ইউ। অসমবাসীলৈ মই মৰম যাচিলোঁ, অসমৰে সন্তান হৈ ৰচনা ৰচিলোঁ, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম।